নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম 3D ৱালপেপাৰৰ বিষয়ে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ একেলৈ চাই থাকিব। নমস্কাৰ বন্ধুসকল, আজি আমি 7টা এপ্লিকেশ্যনৰ বিষয়ে আলোচনা কৰিম আৰু প্ৰথম এপ্লিকেশ্যনটো হ'ল ইলেক্ট্ৰিক লাইভ ৱালপেপাৰ। ষ্টাৰ্টত যাব। আপোনালোকে ইয়াত হোম স্ক্ৰীনত যিকোনো এখন ফটো লগাই ৰাখিব পাৰে। মই এইখন লগাই ৰাখিছোঁ। হোম স্ক্ৰীন এণ্ড লগ স্ক্ৰীন ইয়াত ক্লিক কৰিব, বেক আহিব, য়েছ। আপোনালোকে চাব পাৰে মোৰ মোবাইলৰ হোম স্ক্ৰীনত এতিয়া ইলেক্ট্ৰিক পাৱাৰ লাগি গৈছে। আৰু দ্বিতীয় এপ্লিকেশ্যনটো হ'ল 3D ৰেইন ফৰেষ্ট। যদি আপোনালোকে 3D ৰেইন ফৰেষ্ট ৱালপেপাৰখন মোবাইলৰ হোম স্ক্ৰীনত লগাব হৈছে, তেনেহ'লে ছেট ৱালপেপাৰত যাব, হোম স্ক্ৰীন এণ্ড লগ স্ক্ৰীন ইয়াত ক্লিক কৰিব, বেক আহিব, লাগি গৈছে। আৰু এই এপটোৰো লিংক ডেছক্ৰিপশ্যনত থাকিব। তৃতীয় এপ্লিকেশ্যনটো হ'ল 3D একুৰিয়াম। যদি আপোনালোকে 3D একুৰিয়াম ৱালপেপাৰখন মোবাইলৰ হোম স্ক্ৰীনত লগাব বিচাৰে, তেনেহ'লে ছেট ৱালপেপাৰ, হোম স্ক্ৰীন এণ্ড লগ স্ক্ৰীন ইয়াত ক্লিক কৰিব, বেক আহিব, এইটো লাগি গৈছে। এই এপটোৰ লিংক ডেছক্ৰিপশ্যনত থাকিব। চতুৰ্থ এপ্লিকেশ্যনটো হ'ল 3D ডেইজি ৱালপেপাৰ। এই এপটোৰ লিংক ডেছক্ৰিপশ্যনত থাকিব। এইটো প্ৰথমতে লাইভ ৱালপেপাৰ ইয়াত ক্লিক কৰিব, যিকোনো এখন ফটো চিলেক্ট কৰিব, মই এইখন লৈছোঁ, ছেভ কৰিব, এপ্লাই কৰি দিব, হোম স্ক্ৰীন এণ্ড লগ স্ক্ৰীন ইয়াত ক্লিক কৰিব, কৰি বেক আহিব, এইটো লাগি গৈছে। পঞ্চম এপ্লিকেশ্যনটো হ'ল ইনফিনিটি ক্লুবছ। এই এপটোৰ লিংক ডেছক্ৰিপশ্যনত থাকিব। এইটো হোম স্ক্ৰীন এণ্ড লগ স্ক্ৰীন ইয়াত ক্লিক কৰি হৈ যাব, এইটো লাগি গৈছে, আপোনালোকে চাব পাৰে। ছয় নম্বৰ এপ্লিকেশ্যনটো হ'ল ফিছ অন স্ক্ৰীন 3D ৱালপেপাৰ। আপোনালোকে ছেট ৱালপেপাৰ ক্লিক কৰিব, কৰি হোম স্ক্ৰীন এণ্ড লগ স্ক্ৰীন ইয়াত ক্লিক কৰিব, কৰি বেক আহিব, এইবোৰ লাগি গৈছে। আৰু ছেটিঙত যাব, ফিছ অন স্ক্ৰীন ইয়াত ক্লিক কৰিব। আপোনাক হোম স্ক্ৰীনত কেইটা মাছ লাগিব, মই ইয়াত 3টা দি আছে, 7টা কৰি দিম, দি বেক। আপোনালোকে চাব পাৰে এতিয়া 7টা আহি গৈছে। এই এপটোৰ লিংক ডেছক্ৰিপশ্যনত থাকিব। সপ্তম এপ্লিকেশ্যনটো হ'ল ৱাটাৰ ড্ৰপ লাইভ ৱালপেপাৰ। লাইভ ৱালপেপাৰ ক্লিক কৰিব, যিকোনো এখন ফটো ল'ব, মই এইখন লৈছোঁ, লৈ ছেভ কৰিব, কৰি এপ্লাই কৰি দিব, হোম স্ক্ৰীন এণ্ড লগ স্ক্ৰীন ইয়াত ক্লিক কৰিব, কৰি বেক আহিব, লাগি গৈছে। আৰু এই এপটোৰ লিংক ডেছক্ৰিপশ্যনত থাকিব। যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।